long live! Long live, long live! BJP सरकार होशियार! होशियार, होशियार! BJP सरकार होशियार! होशियार, होशियार! Asta जिंदाबाद! जिंदाबाद, जिंदाबाद! Asta long live! Long live, long live! Asta जिंदाबाद! जिंदाबाद, जिंदाबाद! Asta long live! Long live, long live! Ruspe को go back! Go back, go back! BJP सरकार होशियार! होशियार, होशियार! BJP सरकार होशियार! होशियार, होशियार! BJP सरकार हाय हाय! हाय 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 हाय! BJP सरकार हाय हाय! हाय 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 हाय! BJP सरकार हाय हाय! हाय 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 हाय! Asta जिंदाबाद! जिंदाबाद, जिंदाबाद! क'क्राझार मागुरमारियाव आदिवासी फरायसा आफादा बीजेपी सरकारनि हेंथायै सोमावसारदों। बिसायख'थिनि समाव दानि बीजेपी सरकारा एसटि गनायथि होनो रादाय होदोंमोन। नाथाय सरकाराव फैखांनायनि उनाव दिनैसिमबो आदिवासी हारिनो एसटि गनायथि होनाय जायाखै। बीजेपीआ गोहोआव फैनानै आदिवासीफोरनि गेजेराव बोखारलायनाय राजखान्थि गेलेदों होननानै आदिवासी फरायसा आफादा अजद होदों। गिबि मन्त्री हिमन्त बिश्व शर्मानि हेफाजाबाव आदिवासी साहा जनगोष्ठी सन्मिलननि आफादा दानानै आदिवासी हारिनि गेजेराव गावस्रालायहोनाया जोबोद दुखुनांथाव होननानै आदिवासी फरायसा आफादनि आफादगिरि इसितबेन लास्कारा फोरमायदों। दिनै बे सोमावसारनायनि गेजेरजों बीजेपी गो बेक, बीजेपी हुसियार, हिमन्त बिश्व शर्मा मुर्दाबाद बायदि स्लोगानजों सरकारखौ नारसिनहरो। আজি আমি কোকৰাঝাৰ জিলা মাগুৰমাৰীত প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে অসমৰ মিডিয়াৰ জৰিয়তে প্ৰিণ্ট মিডিয়া আৰু ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে ক'ব খুজিছোঁ যে আদিবাসীসকলৰ ওপৰত অসমত এটা ডাঙৰ ৰাজনীতি পলিটিকেল ষড়যন্ত্ৰ হৈছে। আমাৰ যিটো আন্দোলন আছিল জনজাতিকৰণ, কাৰণ আমি প্ৰকৃত আদিবাসী হওঁ আৰু প্ৰকৃত আমি ট্ৰাইবেল হওঁ। কাৰণ আমাৰ যিমান জনগোষ্ঠী আছে আদিবাসীৰ ভিতৰত ওৰাং হওক, চান্তাল হওক, বুঢ়া হওক, খৰিয়া হওক, পানিকা হওক বা অন্যান্য যিবিলাক আমাৰ আছে সকলো আমি কিন্তু ট্ৰাইবেল। সেইটো নকৰি বিজেপি চৰকাৰে যেতিয়া পাৱাৰত আহিছিল তেখেতসকলে কৈছিল যে অতি শীঘ্ৰে আমাক জনজাতিকৰণ কৰা হ'ব। কিন্তু সেইটো নকৰি বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ মৰমৰ মামাৰ নেতৃত্বত এতিয়া কি হৈছে আমাক বিভাজন কৰা হৈ আছে। গতিকে বিজেপি চৰকাৰক ধিক্কাৰ জনাইছোঁ। তেখেতসকলে আমাৰ ওপৰত যি ষড়যন্ত্ৰ কৰিছে, তেখেতসকলে আমাৰ যি মানে আস্থাত লৈ তেখেতসকলে চৰকাৰ গঠন কৰিলে, কিন্তু এতিয়া আমাক তেখেতসকলে এতিয়া প্ৰতাৰণা কৰিলে। আৰু এই প্ৰতাৰণা কেনেকুৱা কৰিলে, তেখেতসকলে এতিয়া আমি যে আদিবাসীসকলে বুঢ়া মুণ্ডা, চান্তাল, হ, ভিল, কয়া যিসকলে আমি আছিলোঁ, আমি OBC চাৰ্টিফিকেট OBC এছ'চিয়েশ্যন দ্বাৰা পাই আছিলোঁ। কিন্তু এতিয়া কি কৰিছে বিজেপি, নিজৰ সংগঠন বনাইছে চাহ জনগোষ্ঠী সন্মিলনী। আৰু এই চাহ জনগোষ্ঠী জাতীয় সন্মিলনী কোন সংগঠন ক'ৰ পৰা আহিলে হঠাৎ আমি গম নাপাওঁ। আমি এতিয়া গম পাইছোঁ যে ইয়াৰ আঁৰত পল্লৱ লোচন দাস MP, কামাখ্যা প্ৰসাদ তাছা MP, কিষাণ যিজন আমাৰ লেবাৰ মিনিষ্টাৰ, প্ৰহ্লাদ ৱালা কেন্দ্ৰীয় মিনিষ্টাৰ, ৰামেশ্বৰ তেলী, তেখেতসকলৰ হাত আছে। গতিকে যিসকলে নিজকে চাহ জনগোষ্ঠী ক'ব খুজিছে আমাৰ আপত্তি নাই, কিন্তু যিসকলে আদিবাসী তেখেতসকলক, ভূমিপুত্ৰসকলক, খিলঞ্জীয়াসকলক, ইণ্ডিজিনিয়াছসকলক চাহ জনগোষ্ঠী কোৱাটো আমি ভাবোঁ এইটো ৰাজনীতি এটা ষড়যন্ত্ৰ। কাৰণ এইটো আমাৰ জনজাতিকৰণৰ আন্দোলনত, অনুসূচিতকৰণৰ আন্দোলনত এইটো ব্যাঘাত জন্মাইছে। এই ষড়যন্ত্ৰটো বিজেপিয়ে তেখেতসকলে এই যে যিবিলাক নাম গাইছোঁ, পল্লৱ লোচন দাস, কামাখ্যা প্ৰসাদ তাছা, ৰামেশ্বৰ তেলী, তেখেতসকলৰ দ্বাৰা এইবিলাক কৰি আছে। গতিকে আপোনালোকৰ দ্বাৰা ক'ব খুজিছোঁ এই ষড়যন্ত্ৰটো আমি উখৰাই পেলাম, ইয়াৰ একদম জংগী আন্দোলন হ'ব। আপোনালোকে চাব অসমত এতিয়া পঞ্চায়ত ইলেকশ্যন আহিছে, আমি বিজেপিক প্ৰতিবাদ জনাম। আমি তেখেতসকলক যাতে আমাৰ গাঁওবোৰত যাতে সোমাব নোৱাৰে তাৰো ব্যৱস্থা ল'ম। আৰু বিশেষকৈ আমাৰ আন্দোলনটো জংগী হ'বই, কাৰণ আমাক ডিট্ৰাইব কৰি আমাক যিটো মানে ইনচাল্ট কৰিব খুজিছে, আমাৰ যিটো আইডেণ্টিটি, ইণ্ডিজিনিয়াছসকলক আমাৰ আইডেণ্টিটি হেক কৰিব খুজিছে, আমি কিন্তু
এইটো মনে মনে সহ্য নকৰোঁ। ইয়াৰ প্ৰতিবাদ হ'বই আৰু আপোনালোকে চাব যে অসমত এইটো একদম জংগী আন্দোলন গঢ়ি উঠিব।